বিজেপিৰ ৱৰ্কাৰ্ছবিলাকতো এইটো ভোকতে আছে, খাবই নাপায়, গাড়ী বন্ধক দিয়া মানুহে বেছি আছে দেখোন। কিছুমান মানে মণ্ডল বোলে প্ৰেচিডেণ্ট কোনোবা ছেক্ৰেটাৰী বোলে সিহঁতৰ গাড়ী বন্ধকে দিয়া আছে চবক, ধাৰ লৈ লৈ গাড়ী এতিয়া বন্ধকে দিবলগীয়া হৈ গৈছে। এতিয়া ইয়াত বিজেপি চৰকাৰে নাই, মানে এনেকৈ চলি থাকিলে লাহে লাহে কাৰ্বি আংলঙৰ মাটি মানে ট্ৰাইবেলৰ হাতত নাথাকিব, এনেকে গুচি যাব। এতিয়া সিহঁতে কৈ দিওঁ চবে চব জেগাত টিম কাৰ্বি আংলং, যাৰ টিম কাৰ্বি আংলঙত থাকিব সিহে জয় জয় মই পুৱাই পাই আছে উপায় নাই। এতিয়া বিজেপি ৱৰ্কাৰবিলাকো চাওক নাই, সিহঁতৰতো ভাত ৰাতি বোলে ভাত নাই বোলে, চাউল নাই বোলে, মোৰ ল'ৰা ছোৱালী বোলে টিউশ্যন ফিজ দিব পৰা, স্কুল ফিজ নাই, এডমিশ্যনো ল'ব পৰা নাই বুলি মেক্সিমাম। আমিতো টিম কাৰ্বি আংলঙো নাই, বিজেপিও নাই, আমাৰতো নিজৰ লাইনতে আছো, আমিতো এইটোতো কোৱা নাই। ঠিক আপোনালোকেও এইটোতো কোৱা নাই, মিডিয়া পাৰ্চনেতো কোৱা নাই, কিন্তু সিহঁতৰ যিবিলাকে সদায় বিজেপি জয় জয় মই বিলাক কোৱাকেতো নাই। কি বিজেপি কি দাল কৰি আছে আপোনালোকে? হা, বিজেপি কৰি কি পাই আছে? এই যে 56, 57 বিকুট হেৰি মাৰি কোবাই থাকিলে নহব ন, লাচি নিলি পুংতুং বাংকে বিজেপি থাকিলে বন্ধ ন, মাইকিও বন্ধ হ'ব। গতিকে সেইটো লৈ যাতে নাযায় আপোনালোকে নিজে ভাবক, মাটিটো এনেও বন্ধক দিছে, লাষ্টতো এতিয়া কৰিব লগা হ'ব। গতিকে এইটো আপোনালোকে চিন্তা কৰিব লাগিব। নীলিতুম বাংকে IPP এইটো বাংকে সেই ফাৰ্মাঞ্চি কাৰ্যাব আমি IPP-টো আমি নিজৰ ৰাইজৰ কাৰণে আমি মাটিটো কেনেকৈ ছেফ হ'ব লাগে, মাটিটো কেনেকৈ সুৰক্ষা হ'ব লাগে, যাতে কৰ্পৰেট কোম্পানীলৈ যাব নালাগে, সেইটো লৈহে আমি ষ্টেণ্ড হৈ আছো। এতিয়ালৈকে ষ্টেণ্ড হৈছো, ভৱিষ্যতো ষ্টেণ্ড হৈ থাকিব। ইমান কৈখিনি আৰু ইমানখিনি সমাপ্ত কৰিলোঁ আৰু আজি প্ৰেছ কনফাৰেন্সটো। ইয়াতে ক'লে স্পক্স পাৰ্চনে মেক্সিমাম কথা আপোনালোকে স্পক্স পাৰ্চনৰ পৰা পালে। এতিয়া মই কিছুমান অলপ ইয়াৰ তেখেতৰ লগত এড কৰিম। তেখেতে যিমানখিনি কোৱাৰ ইয়াৰ যিখিনি গৈ পোৱা নাই মই সেইখিনিহে এড কৰিম। আমি NCST লৈ আমি পিটিশ্যন ফাইল কৰিছিলোঁ ছেপ্টেম্বৰ 1ত আমি ফাইল কৰিছিলোঁ। তাৰপাছত তেখেতে ডিচেম্বৰ 5ত নোটিছ এটা বিচাৰিলে যে ৰিপ্লাইটো বিচাৰিছে, কনচিলত বিচাৰিছে, পিটিশ্যনৰ পৰাও বিচাৰিলে ৰিপৰ্টটো কিয় কেনেধৰণৰ লেণ্ডটো ইকুৱেশ্যন কৰিলে, ফৰ্চিবলি কৰিছে নে নৰ্মেলি পাইছে নে কেনেধৰণৰ এলটমেণ্ট পাইছে, সেই গোটেইখিনি NCSTৰ পৰা কাগজ NCSTৰ পৰা কনচিললৈ চিঠি এটা দিছে। সেই চিঠিটো আমিও পাইছোঁ, মোকো দিলে। আৰু তাতে মানে তেখেতসকলে কৈছে যে স্পষ্টকৈ তেখেতসকলে লিখা আছে যে according to 1959 মিকিৰ হিল ডিষ্ট্ৰিক্ট লেণ্ড ট্ৰান্সফাৰ এক্ট মতে লেণ্ড দিব নোৱাৰে বুলি স্পষ্টকৈ লিখা আছে। কিন্তু সিহঁতে কৈছে যে EC এক্সিকিউটিভ কমিটিৰ ডিচিজন লৈ আমি চলাৰ প্ৰজেক্টৰ কাৰণে আমি দিয়া হৈছে বুলি। সেইদিনা যেতিয়া হিয়াৰিং হৈছিলে 25 অক্টোবৰত, যেতিয়া NCSTয়ে হিয়াৰিং কল কৰিছিলে, তেতিয়া আমি এটেণ্ড কৰিছিলোঁ, দুজনে এটেণ্ড কৰিছিলোঁ। তাতে মই কৈছিলোঁ যে এক্সিকিউটিভ ডিচিশ্যন লোৱাটো সেইটোতো ল' নহয়, সেইটো ল' নহয় বুলি ক'লোঁ। আৰু তেখেতে NCST চেয়াৰমেন ছাৰে ক'লে কিমান বছৰলৈকে আপোনালোকে এগ্ৰিমেণ্ট কৰিলে, ক'লে যে 90 বছৰ। ছাৰে 90 বছৰ 5 জেনেৰেশ্যন তেখেতে অলৰেডি ক'লে। যে ইমানখিনি যে ক'লে যে মই সেইদিনা ক'লোঁ যে APDCLকতো আমি বিশ্বাস কৰিব নোৱাৰোঁ। কিয়? লাংপি হাইড্ৰ' প্ৰজেক্টটো জাষ্ট 3-4 মাহ আগতে 28 জনৰ লোকেল যুৱকসকলক টাৰ্মিনেট কৰি দিছে। কি বিশ্বাসত যে আপোনালোকক আমি ল'ব পাৰিম? নম্বৰ 1। নম্বৰ 2 আকৌ কৈছোঁ, কাৰ্বি আংলং অট'নমাছ কাউন্সিল 1 টকাও ৰেভিনিউ নাপায় সেইটো প্ৰজেক্টত, লাংপিৰ প্ৰজেক্ট। যদি আপোনালোকে এতিয়াও কিন্তু আকৌ আপোনালোকে মাটি বিচাৰি আছে আমাৰ পৰা, সেইটো গোটেই অসমৰ ইণ্টাৰেষ্টৰ কাৰণে বিচাৰি আছে। ট্ৰাইবেল মাটিটো আপোনালোকে কৰিব নোৱাৰে। ট্ৰাইবেলৰ মাটি যদি আপোনালোকে কৰিব বিচাৰিছে তেতিয়াহ'লে ট্ৰাইবেল ইণ্টাৰেষ্টত থাকিব লাগে। যেতিয়া NCSTক তেখেতসকলে APDCLে ৰিপ্লাই দিছে আমি কম্পেনচেশ্যনটো আমি দিম, কম্পেনচেশ্যনটো আমি দিম বুলি কৈছে। কম্পেনচেশ্যন ডাঙৰ কথা নহয়, চেয়াৰমেন ছাৰে ক'লে কম্পেনচেশ্যন ডাঙৰ কথা নহয়। আমি ট্ৰাইবেল, মই নিজে ট্ৰাইবেল মানুহ আছে, ট্ৰাইবেলৰ মানুহ কেৰেক্টাৰ্ছটো আমি গম পাওঁ। কম্পেনচেশ্যন পইচা পোৱাৰ লগে লগে গাড়ী কিনিব, মদ খাব, মদৰ লগত আৰু কি হ'ব? পাৰ্মানেণ্ট কি আছে? কণ্টিনিউৱাছ পাৰ্মানেণ্টলি আপোনালোকে কি আছে সেইটো কওক। জিৰ', এনচাৰ নাই।
মই এই কথাখিনি ধৰিলোঁ তেতিয়া ছেকেণ্ডে ক'লে যে আপোনালোকে যে ডিষ্ট্ৰাক্টিভ প্ৰজেক্টটো কিয় লৈছে আপোনালোকে নৰ্থ ইষ্ট কাউন্সিলত ইমান টকা আছে ট্ৰাইবেলৰ কাৰণে প্ৰজেক্ট লৈ কিনে টকাত লৈ যাওক চেয়াৰমেন ছাৰে কৈছে যে আপোনালোকে ট্ৰাইবেলৰ আণ্ডাৰমাইন কৰি প্ৰজেক্টটো কৰিব নালাগে তেতিয়া সেইদিনা প্ৰিন্সিপাল ছেক্ৰেটাৰী যোৱা নাই কোনোবা ৰাজেশ্বৰ তেৰাং ছেক্ৰেটাৰী তেখেতে কৈছে PWD ইনচাৰ্জ থাকে ছেক্ৰেটাৰী ৰেভিনিউ ইনচাৰ্জো নহয় তেখেতে সময় বিচাৰিছে যে ছাৰটো গা বেয়া হৈছে গতিকে আজিতো এইখিনিতহে আমি ক'ব পাৰিম গতিকে এতিয়া চাওক আমি ট্ৰাইবেল মানুহৰ কাৰণে মাটি বিচাৰিছিলোঁ আমি 2015ত 600 ষ্ট্ৰীমিছ অৰ্গেনাইজেশ্যন মিলিটেণ্ট অৰ্গেনাইজেশ্যন যিবিলাক অলৰেডি মেইন ষ্ট্ৰীমৰ অহা কিতাপ আমি ডগৰা ৰেজিমেণ্টত আমি প্ৰপ'জেল এটা দিছিলোঁ তাতে 12,000 বিঘাত আমি মাটি বিচাৰিছিলোঁ আৰু সেই ৰাবাৰ প্লান্টেশ্যন আৰু টি প্লান্টেশ্যন এখন হৈ পেলাই দিব বিচাৰিছে দেই এইটো ডগৰা ৰেজিমেণ্টে কনচিলো লিখিছে যে আপোনালোকে এই 600জন মানুহৰ ল'ৰা ছোৱালীৰ কাৰণে আপোনালোকে মাটি দিয়ক 20 বিঘাকে আমি এই যুৱসকলক যিবিলাক মেইন ষ্ট্ৰীমত আহিছে সেই ল'ৰাসকলক আমি ৰাবাৰ প্লান্টেশ্যন নহ'লে টি প্লান্টেশ্যন আমি দিম বুলি কৈছিলে আৰু এখেতক ছেটেলমেণ্টলৈকেও লিখিলে ছেটেলমেণ্টলৈকে CMA লিখিলে কিন্তু সেই সময়ত নিদিলে তেতিয়া কৈছিলে যে যদি এই প্ৰজেক্টটো যদি কৰিলে ৰাজেন তিমুকে একদম ডাঙৰ ইয়াত মানে 600 কেডাৰ্ছ বোলে শ্ৰমিক অৰ্গেনাইজেশ্যন যিবিলাক মানে অলৰেডি মেইন ষ্ট্ৰীমৰ হালৰাকেইটা ৰাজেনৰ লাইনত আহি যাব বুলি কাংয়াং তেৰাং আছিলে তেতিয়া ডিপুটি চেয়াৰমেন আছিলে কনচিলত সূৰ্য ৰংহাৰ তেতিয়া PHC মেডিকেল হেল্থ EM আছিলে তাৰপিছত হৰেন সিং বে তেতিয়া MAC আছিলে ন MAC আছিলে তেতিয়া পাপা পৰা যেতিয়া জিকিছিলে কিন্তু এই দুজনটো কংগ্ৰেছত সোমাই গ'ল এই দুটাটো কংগ্ৰেছৰ যোৱা নাই হৰেন সিং বে তেতিয়াই কৈছে যে সেইটো মানা কৰিছে লাষ্ট ডগৰা ৰেজিমেণ্ট COA কৈছে যে ঠিক আছে এলটমেণ্ট দিব নোৱাৰিলেও NOC টো লৈ ল'বা যে আমি এই 600জন ল'ৰাকেইটাক পাৰ্মানেণ্ট ৰিহেবিলিটেশ্যনৰ কাৰণে ছেটেলমেণ্টৰ কাৰণে আমি ৰাবাৰ প্লান্টেশ্যনটো দিম বুলি কৈছিলে এতিয়া তেখেতে লাষ্ট মিষ্টাৰ তুলিৰাম ৰংহাঙৰ ওচৰত গৈখিনি কালাচী হাঞ্চিয়ে কথা পাতিছে তেখেতক এই কথাই কৈছিলে যে চা এইজন ছিগনেটৰী দেই UPDS সকলেও মানা নাই সূৰ্য মানা নাই কাংয়াং তেৰাং মানা নাই আৰু হৰেন সিং বে মানা নাই গতিকে তোমালোকে তেখেতক কথা পতাওক সেইকাৰণে মই দিব নোৱাৰো বুলি ক'লে আকৌ তেখেতে লাষ্ট কয় যে ঠিক আছে ছাৰ NOC লৈকে দিয়ক যে আৰ্মি তলৰ পৰা যিটো ফাণ্ডিংটো কৰিব এইটো আমি একো নকওঁ আপোনালোকে কৰক বুলি এইটো NOC টো এটা কাগজটো লিখক বুলি কৈছে সেইটোও নিদিলে এতিয়া কৰ্পৰেট কোম্পানীটো কি কৰ্পৰেটটো মানে 1000 বিঘা নহয় 20,000 নহয় 1 লাখ বিঘাও দিবলৈ ৰেডি আছে কাৰণ কিয় তাতে যে সেই পইচাবিলাক পাই যায় হেৰা ফেৰি কৰিব পাৰে এই হেৰা ফেৰিৰ লগতে দৌৰি থাকে এটা সৈনিক স্কুল 100 কোটি এইটো হেৰা ফেৰি কম্পেনচেশ্যন পাব সেইটো লৈ বোলে একদম দৌৰি এতিয়া ঠিক এইটো কি নাম আছিলে CBGও 50,000 তাতেও পাব বুলি কৈছে সিহঁতে কিন্তু ফিউচাৰ যে বেনিফিট সিহঁতৰ এৰি দিছে ফিউচাৰ বেনিফিট কি হ'ব এই মাটিবিলাক যে লছ হ'ব সিহঁতে কৈছে যে আমি সব কাম কৰিব পাৰোঁ কাউন্সিলে সব কাম কৰিব পাৰোঁ মাটিৰ ওপৰত আমিহে মালিক নহয়তো মানে পাৰ্সোনাল প্ৰফিটৰ কাৰণে যি হলে কৰিব পাৰ্সোনাল ফাইনেন্সিয়েল গেইন হলে সিহঁতৰ যি কৰিব লাগিলে নিজৰ মাইকীও এৰি দিব এনেকুৱা সিহঁতৰ খেল খেলি আছে এতিয়া চাওক এই কথাটো লৈ আমি তেতিয়াও কৈছিলে তেতিয়া যিদিনা হিয়াৰিঙত তেতিয়াও কৈছিলে যে এতিয়া 18,000 বিঘা নহয় 20 5,000 বিঘাও কি এইটো APDCLক আকৌ দিছে আৰু 5,000 টোটেল 23 নহয় আনাদাৰ্ছ আকৌ PPP কাৰণে পাইলট প্ৰজেক্টৰ কাৰণে আকৌ বিচাৰিছে এইটো হ'ল এইটো থাৰ্মেল প্ৰজেক্ট পাৱাৰ কাৰণে 5,000 বিঘা বিচাৰিছে APDCLৰ টোটেল আপোনাৰ 30,000 বিঘা ওচৰা-ওচৰি যাব 1 লাখ বিঘা ওচৰা-ওচৰি এতিয়া সিহঁতে অলৰেডি ডিলটো কৰিছে সিহঁতে ভিতৰৰ পৰা ডিল হৈছে ফাইনেলাইজ নহয় অলমষ্ট ডিল মুখে ডিলটো হৈছে
কিন্তু মুখে মুখে ডিল লগত কি ডিল হৈছে এইটো গম পোৱা নাই কিন্তু ৰাইজে গম পাব যে লাগে যে এতিয়া যে কাৰ্বি আংলঙৰ যে এইটো মাটিৰ খেল খেলি আছে মাটিৰ মানে ইয়াতো গ্ৰেপিং খেল খেলি আছে এতিয়া সিহঁতে কৈছে আমি মাটিৰটো লেণ্ড বিলং টু কাউন্সিল গতিকে আমি যি ইচ্ছা হ'লে এইটো কৰিব পাৰোঁ কিন্তু এইটো ভুল ধাৰণা এতিয়া কাৰ্বি আংলঙৰ ৰাইজে গম পাব লাগে যে কাৰ্বিৰ মাটিৰ মালিকটো কাউন্সিল নহয় আমি কিয় লেণ্ড বিলং টু কাউন্সিল বুলি সিহঁতে কোৱাটো কি সিহঁতে ভুল ধাৰণাত কৈ আছে মাটিৰ মালিকটো সিহঁতে হ'ব নোৱাৰে ইণ্ডিজিনাছ ট্ৰাইবেলছ মানুহে ইয়াৰ মাটিৰ মালিক অনাৰশ্বিপ সিহঁতে লেণ্ড বিলং টু কাউন্সিল মালিক আমিও অসমৰ মাজত আছোঁ অসমৰ ভিতৰৰ কাৰণে থকাৰ কাৰণে যে ষ্টেট গভৰ্ণমেণ্টে একো ইণ্টাৰভেঞ্চ কৰিব নোৱাৰে মাটিৰ ওপৰত মেনেজমেণ্ট এলটমেণ্ট ট্ৰান্সফাৰ যিকোনো হ'লেও কাউন্সিলে কৰিব তাত ষ্টেট গভৰ্ণমেণ্টে কৰিব নোৱাৰে সেইটো কাৰণে লেণ্ড বিলং টু কাউন্সিল এতিয়া সিহঁতৰ ভাই উল্টা বুজি আছে আমিহে মালিক আমি যি কৰিলে যি ইচ্ছা হ'লে এইটো কৰিব পাৰিম বুলিহে সেইটো লাইনতে গৈ আছে গতিকে ৰাইজে এইটো মানে মিছলিড কৰি আছে ৰাইজক মিছলিড কৰি আছে লাচিন ইলি ইটো মংকে ৰাত তুম্বাং